নমস্কাৰ বন্ধুসকল, মই জীৱনে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি মৰিগাঁৱলৈ গৈ আছোঁ আৰু মই আজি অকলে নাযাওঁ দিয়ক, মোৰ লগত আছে মোৰ বন্ধু মিঠু। তো আমি দুয়োটাই গৈ আছোঁ। তো ব্লগ বন্ধুসকল, লগ পাই আছোঁ মৰিগাঁৱত। বাই বাই। চলো চলো, মোৰ লগত বসন্তীখনত যাব দিয়ক, আমাৰ বসন্তী। আহি থাকোঁতে মই পথাৰৰ চাৰিওফালে পানী দেখিলোঁ। পানী মোৰ পিছফালে এইবিলাক গাইজ কি হ'ব আৰু বানপানী সময় আহি গ'ল। এতিয়া গাঁৱলীয়া পৰিৱেশ এইবিলাকে আৰু আমি আহি সজাই পালোঁ দিয়ক। ইয়াতে এখন বিল আছে, যাক কয় চাউল বিল। আমি চাউল বিলতে চালোঁ, পানীয়ে পানী পূৰা চাৰিওফালে পানীয়ে আৰু কি কৰিব আৰু গাঁৱলীয়া পৰিৱেশ। তো চাওকচোন বন্ধুসকল, দেখিছেনে ৰোড, মেইন ৰোডৰ পাৰে পাৰে পানী 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 কি পানী দেখোন দেই। বানপানী দি দিয়ক, চবে ভালকৈ থাকিব আৰু পূৰা চাৰিওফালে বানপানী। আপোনালোকৰ সিফালে বানপানী হৈছে নে কমেণ্ট কৰি জনাব বন্ধুসকল। সকলোৱে ভালকৈ থাকিব বানপানীৰ দিনত, আৰু ল'ৰা ছোৱালীকো ভালকৈ ৰাখিব। আৰু মোৰ নিচিনা যিবোৰ ডেকা আৰু তোমালোকে বন্ধুসকল, আহি আমি খান্দাজান বুলি কয় এইখিনি জেগাখিনি। তো আমি ব্ৰিজখন আহি পালোঁ। আহি এইখিনিতে আমি অলপমান ৰ'বলৈ মন গ'লোঁ। দেখি কিমান পানী বাঢ়িছে চাওকচোন, অলপমান পানীয়ে পানী দেই। বাপৰে বাপ, বেলেগ পানী দেখোন ন। পুৰা ঘোলা পানী, পুৰা বাঢ়িছে পানী। এইফালে পানী নেই, চবফালে পানীয়ে পানী। বন্ধুসকল, এই বস্তুখন আমি আপোনালোকে গম পাইছিলে, এইখনক কি কয় বাৰু? আমাৰ ইফালে বাৰু চিপজাল বুলি কয়। তো আপোনালোকে ইফালে কি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। পূৰা পানী বন্ধুসকল, সেইকাৰণে কৈছোঁ ভালকৈ থাকিবা আৰু ঘৰতে দেই, ক'তো ওলাই নহিব ইমান আৰু। বলক আকৌ ইয়াৰ পৰা আমি মৰিগাঁৱলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই দিব বন্ধুসকল। লেটছ গ'। আহি আমি মৰিগাঁও টাউন পালোঁ আহি বৰ্তমান। তো চাওকচোন আমাৰ মৰিগাঁওখন কেনেকুৱা লাগে। ইমান ভালকৈ আপোনালোকক দেখাব নোৱাৰিম, কাৰণ যদি কেমেৰা নাই, সুবিধা মোবাইলেৰে মই ভিডিঅ' বনাই আছোঁ। তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মৰিগাঁওখন। মৰিগাঁওখন চাওক আৰু এইখনে দিয়ক আমাৰ মৰিগাঁওখন চাওক। বহুত দিনৰ মূৰত আহিছোঁ মৰিগাঁৱলৈ। চেঞ্জ হৈ গৈছে মৰিগাঁওখন, আগতকৈ অলপমান চেঞ্জ হৈছে মৰিগাঁও ঠাইবোৰ, ভাল লাগিছে। বহুত দিনৰ মূৰত মই মৰিগাঁৱলৈ আহিছোঁ, প্ৰায় বহুত দিন হ'লে আৰু বহুত দিনৰ পিছত আজি মই আহিছোঁ দিয়ক। তো এই গাইজ ফাইনেলি আপোনালোকক জনোৱা হোৱা নাই যে মই ক'লৈ আহি আছোঁ। তো আমি আহি আছিলোঁ বিশাল মাৰ্কেটলৈ। গৈ পেলাই চাওকচোন বিশাল মাৰ্কেট। তো এইখনে দিয়ক বিশাল মাৰ্কেট। ইয়াতে আপোনালোকে চব পাব, খোৱা বোৱা বস্তু ধৰি কাপোৰ কানি। আপোনালোকে যদি কাপোৰ কানি কিবা কিনি কেনে তেনেহ'লে পূৰা ডিছকাউণ্ট দিয়া আছে। তো আপোনালোকে পাব, মই দেখাই আছোঁ ৰ'ব। এইখন চাওক, বিশাল মেগা স্মাৰ্ট লিখা আছে তোমাৰ আপোনাৰ ফ্ৰী 300 টকা ডিছকাউণ্ট কুপন ল'লে আপোনালোকৰ 2000 টকা, 2000 টকাৰ ওপৰত 300 টকা পাই যাব, ফ্ৰী পূৰা আছে। তো আহি যাওক আৰু কাপোৰ লৈ লওক। মোৰ ভিডিঅ'টো কোনে মৰিগাঁৱৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন। ক্ষমা কৰি দিব, মই আপোনালোকক বিশালত ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ, কাৰণ তাত এলাউড নাই বোলে, সেইবাবে ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। আপোনালোক ক্ষমা কৰিব। তো এতিয়া বিশাল হৈ আমি ঘৰলৈ আহি আছোঁ বৰ্তমান। ব্লগ ভিডিঅ'টো চাই থাকক।
গাইজ আৰু ইফালে চাওকচোন এটা আন্দোলন চলি আছে মানে কি আন্দোলন ময়ো নাজানো কিহৰ কাৰণে ৰাস্তাত খাৰা হৈ গৈছে মানুহবিলাকে ঘূৰিব পৰা নাই হেল্ল' দাদা কিহৰ কাৰণে খাৰা হৈ আছে গৌৰৱ গগৈ কোনোবা আহিব নেকি আচ্ছা গৌৰৱ গগৈ আমি আগতে মানুহবোৰ খাৰা হৈ থকা দেখিলে নে ৰাস্তাত এয়া বোলে আমাৰ গৌৰৱ মানে পলিটিকেল কৈ লিডাৰ আহিব চাগে সেইবাবে সিহঁতে খাৰা হৈছে মই ভাবিছিলোঁ আমাকে আদৰণি জনাইছিলেগৈ গাইজ মই ভাবিছিলোঁ মই পোকোলা হৈ গৈছোঁ নেকি তো ধেমালি কৰিছোঁ গাইজ তো কৈ আমাৰ পলিটিচিয়ান আহিব বোলে তাৰ কাৰণে তেওঁলোকে আদৰণি জনাবলৈ বহুতৰ খাৰা আছিল মৰিগাঁৱতে মই এটা বস্তু এটা দেখিলোঁ তো আপোনালোকক দেখাই আছোঁ ব্লগ চাওক এইটো চাওক ডক্টৰ ভূপেন হাজৰিকাৰ ত্ৰিমূৰ্তি তো চাওক তেখেতক প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই কৃষ্ণ আৰু ভালকৈ থাকিব দেই য'তে আছে আপুনি তো গাইজ বিশাললৈ গ'লোঁ কিন্তু কাপোৰ কানি একো লোৱা নহ'ল পচন্দৰ কাপোৰে নাপালোঁ গাইজ কি কৰিম আৰু হাতত ইমান পইচাও নাছিলে তো কাপোৰ কানি কোলোৱা নহ'ল গাইজ লগ পাই আছোঁ আকৌ ঘৰৰ পৰা ফাইনেলি গাইজ এনেকৈ ঘৰ আহি পালোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই